सनितपुर जिल्ला बर' थुनलाइ आफादनि 50थि बोसोरसालिया जथुम्मा आरो सनाथि मायथाइ फोरबो फालिनाया मैयानिफ्राय जागायो। दिनै नैथि सान गाजा गोमजायै खुंनो लानाय सनितपुर जिल्ला बर' थुनलाइ आफादनि जथुम्मायाव गोबां सुबुंफोरा दिनै नैथि सानाव बाहागो लायो। बे बाराव सनितपुर जिल्ला बर' थुनलाइ आफादा सनाथि मायथाइ फोरबोजों लोब्बा लाखिनानै सानथामनि हाबाफारिजों मैयानिफ्राय गाजा गोमजायै जथुम्माखौ खुङो। दिनै नैथि साननि हाबाफारियाव बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी बिथाङा नुजाथिफैयो। শোণিতপুৰ জিলাত আচলতে বড়ো ভাষা প্ৰায় লুপ্ত হৈছিলে। আমাৰ ঠেলামাৰ দক্ষিণ চাইডৰ যিখিনি বড়ো গাঁও, উলুবাৰী এৰিয়া যিখিনি বড়ো গাঁও, ঘোঁৰামাৰী, খেলমাটি, বান্দৰমাৰী, সেইখিনি অঞ্চল থকা বড়ো মানুহখিনি বড়ো ভাষা ক'বলৈ সম্পূৰ্ণৰূপে এৰি দিছিল। কিন্তু আজিৰ পৰা 50 বছৰ আগত ইয়াত বড়ো সাহিত্য সভাৰ জিলা কমিটি গঠন হোৱাৰ পিছত এই সভাৰ নেতৃত্বত বিভিন্ন ঠাইত বড়ো মিডিয়াম স্কুল আৰম্ভ হ'ল আৰু সেই বড়ো মাধ্যমৰ স্কুলবিলাকৰ জৰিয়তে বড়ো ভাষাৰ শিকা আৰম্ভ হ'ল আৰু বৰ্তমান অন্ততঃ শোণিতপুৰ জিলাৰ বড়ো মানুহখিনিয়ে অন্ততঃ 90% বড়ো মানুহে বড়ো ভাষা ক'ব পৰা হৈছে, লিখিব পৰা হৈছে। আৰু এইখিনি বড়ো সাহিত্য সভাৰ প্ৰচেষ্টাতে আজি বড়ো ভাষা অন্ততঃ শোণিতপুৰ বড়ো ৰাইজে বড়ো ভাষাটো তেওঁলোকৰ মুখলৈ আহিল নহ'লে হেৰাই গৈছিল। সেইকাৰণে যিসকল উদ্যোক্তাই এই সাহিত্য সভাৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে কাম কৰিছে তেখেতসকলক মই ধন্যবাদ দিছোঁ। আৰু বড়ো সাহিত্য সভাৰ প্ৰচেষ্টাতে আজি ইয়াত বড়ো মিডিয়াম স্কুল হ'ল, হাইস্কুল হ'ল, LP স্কুল হ'ল, ME স্কুল হ'ল, আনকি কলেজত বড়ো MIL হিচাপে পঢ়িব পৰা, ইউনিভাৰ্চিটিলৈকে পঢ়িব পৰা তেনেকুৱা এটা ব্যৱস্থাখিনি আমি পাইছোঁ। আৰু সেইকাৰণে আজি শোণিতপুৰ জিলাৰ বড়ো সাহিত্য সভাৰ যি ৰূপালী জয়ন্তী, সোণালী জয়ন্তী তাত উপস্থিত হৈ মই ৰাইজক ইয়াকে আহ্বান জনাব বিচাৰিছোঁ বিশেষকৈ শোণিতপুৰত থকা বড়ো ৰাইজক, যাতে তেওঁলোকে অধিক উৎসাহেৰে বড়ো ভাষা আগুৱাই যোৱাত সহায় কৰে। যিহেতু যোৱা 50 বছৰত তেওঁলোকে বহুতো কষ্ট কৰি বড়ো ভাষাটো প্ৰতিষ্ঠা কৰিলে, উন্নতি কৰিলে। ঢেকিয়াজুলিनिफ्राय आगोना बसुमतारी, समनि रादाब।